বন্ধ কৰক গছ কটা বন্ধ কৰক গছ কটা বন্ধ কৰক এয়া ফৰকাটিং আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰথমবাৰ আহিছোঁ দেউতাৰ লগত দেউতাক হেনো সম্বৰ্ধনা জনাব নমস্কাৰ মোৰ নাম ময়ূৰদীপ ফুকন আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ জীৱনৰ প্ৰথমবাৰ বাটৰ নাটক চাবলৈ আহিলোঁ ফৰকাটিং জংচনৰ কাষতে থকা তিনিআলিটোতে নাটকখন পৰিৱেশন কৰিছিল নাটকখন চাবলৈ বহুত মানুহ আহিছে ফৰকাটিং ছাত্ৰ সন্থাৰ উদ্যোগত এই নাটকখন পৰিৱেশন কৰা হৈছিল গছজোপা বোলে কাটি পেলাব কাইলৈ কাটিবলৈ মানুহ আহিব আৰু সিহঁতি কৈছে সেই গছজোপাৰ কটাৰ লগতে বোলে এই ওচৰে পাজৰে থকা সৰু ডাঙৰ গছবোৰ কাটিব আমাৰ ককা আজোপা কাষৰ দিনৰ পৰা থকা এই গছজোপাত কিমান স্মৃতি জড়িত হৈ আছে সেই কথা আমিহে বুজি পাওঁ সেই গছজোপাই গোটেই তিনিআলিৰ সৌন্দৰ্য বৰ্ধন কৰি আছে এনেকুৱা গছজোপা কাটিবলৈ দিব নোৱাৰোঁ আরে কত চৰাই চিৰিকটি আচৰিত হৈ গৈছে আমি এই গছজোপাক ৰক্ষা কৰিব লাগিব উন্নয়নৰ নামত হাজাৰ হাজাৰ গছ কাটি সমগ্ৰ জীৱ জগতলৈ অশান্তিৰ সংকেতহে মাতি আনিছে এখন দেশ এখন ৰাজ্য উন্নয়ন হোৱাটো আমিও বিচাৰোঁ কিন্তু এনেদৰে যধে মধে গছবোৰ কাটি নহয় জীৱ জন্তুৰ থকা ঠাই আৰু খাদ্যৰ অভাৱ হৈছে আৰু খাদ্যৰ অভাৱ হোৱাৰ কাৰণে সিহঁতে মানুহৰ কাষ চাপিছে আৰু সেইটো কি হৈছে বাৰু মানুহৰ জীৱ জন্তুৰ মাজত সংঘাত হৈছে আৰু অকল সংঘাত হয় নহয় মানুহো মৰিছে জন্তুও মৰিছে আৰু উৎকট গৰমতে সমগ্ৰ জীৱ জন্তুবোৰ চব কথা থাকিবলগীয়া হৈছে এতিয়া আমালৈকে চাওঁচোন এনেকৈ গছবোৰ কাটি থাকিলে আমাৰ দেশ মৰুভূমিলৈ পৰিৱৰ্তন হ'বলৈ বেছি দিন নাই পাছত চাবি এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব লাগিব আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব বুজিছ এই গছ গছনিবোৰ অনিষ্ট নকৰাকৈ কেনেকৈ উন্নয়ন সাধন কৰিব পৰা যায় তাৰ বিকল্প পথৰ আমি সন্ধান কৰিব লাগিব আমাৰ দেশতকৈতো বহুত উন্নত দেশ আছে তেওঁলোকেতো গছ কটা নাই ন প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি গছসমূহ জীয়াই ৰাখিছে বৃহৎ বৃহৎ গছসমূহ উঘালি নি অন্য ঠাইত ৰোপণ কৰিছে চৰকাৰে ইচ্ছা কৰিলে আমাৰ ইয়াতো কৰিব পাৰে পাৰেতো আৰু কিবা গম পোৱা মতে কিছুমান দুৰ্বৃত্ত নিজৰ মুনাফা লাভৰ কাৰণে এই গছ গছনিবোৰ কাটি নষ্ট কৰি পেলাইছে সিহঁতি বাৰু নিজৰ কথা নিজৰ ভৰিৰ ওপৰত মৰা নাইনে আপোনালোকে ইতিমধ্যে আমাৰ কথাবোৰ শুনিলে আৰু আপোনালোকে নিশ্চয় বুজি পাইছে যে গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে উন্নয়নৰ প্ৰয়োজন হ'ব গতিকে গছেই যদি নাথাকে উন্নয়নৰ কিনো দৰকাৰ আহক ৰাইজ মানৱ জাতি আৰু জীৱ জন্তুবোৰ জীয়াই ৰখাৰ স্বাৰ্থত আমি গছ ৰোৱা আৰু গছক জীয়াই ৰখাৰ সংকল্প লওঁ আইদা এই তিনিআলিৰ মূৰত বহুত মানুহৰ সমাগম ঘটিছে আৰু এই মানুহৰ সজাগতাৰ বাবে মই এই প্লে কাৰ্ডখন লৈ আহিছিলোঁ ইয়াৰ এখন লৈ লওক আমি এই স্থানৰ পৰা গছ গছনি কটাৰ বিৰুদ্ধে সজাগ হ'ব লাগিব বুজিছ আমি ইয়াৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰিম
গছ কটা বন্ধ কৰক গছ কটা বন্ধ কৰক গছ কটা বন্ধ কৰক গছ থাকিলেহে জীৱ থাকিব গছ থাকিলেহে জীৱ থাকিব গছ কটা বন্ধ কৰক সঁচাকৈ নাটকখন চাই বৰ ভাল লাগিল গছ গছনি নহ'লে পৃথিৱীত কোনো জীৱই জীয়াই নাথাকে আহক আমি গছপুলি ৰোৱাৰ সংকল্প লওঁ